আপনার এই যে ব্যাপার কেমন বছর হল 30 বছর আপনি যে এইবেলা মাল তরমুজ আনিছে আজি গোটাইখিনি বিক্রি হবনে কেমানকে বেশি আছে কিলো সিস্টেম না পিস সিস্টেম আপনি ক'ৰ পৰা আনিছে এইবিলাক ক'ৰ পৰা দিনাটা কেমানমান মাল আনিছে আজি পূজাৰ কাৰণে আপোনাৰ বহুত প্ৰফিট হ'ব বুলি আশা কৰিছে নেকি আজি কিন্তু যোৱাকালি খুবেই বৰষুণ দিছিলে বৰষুণো আপুনি এইখিনি মাল আনিছিলে কিন্তু কি ভাবিছিলে আপুনি কিমানমান লাভ হ'ব আপোনাৰ এইখিনি মালত এয়া আমাৰ লগত আছিলে জীৱন দেৱনাথ এজন ব্যৱসায় তৰমুজ ব্যৱসায় আৰু বিভিন্ন ধৰণৰ ব্যৱসায় আছে নিজৰ ঘৰতে খেতি কৰে লাওৰ খেতি আলুৰ খেতি বিভিন্ন ধৰণে খেতি কৰে জীৱন দেৱনাথক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আগন্তুক সময়লৈ তেখেতে যেন এনেকুৱা ব্যৱসায় কৰি ভাল বিজনেছ কৰিব পাৰে ধন্যবাদ জীৱন দেৱনাথ